নমস্কাৰ বন্ধুসকল, এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ। ভাৰত আৰু পাকিস্তানৰ সীমান্তত পুনৰ উত্তপ্তৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ, ভাৰত পাকিস্তানৰ সীমান্তত বিএছএফৰ বৃহৎ একশ্যন। অনুপ্ৰৱেশৰ চেষ্টা কৰা সন্দেহজনক নাগৰিকক গুলীচালনা কৰিলে বিএছএফৰ জোৱানে। অমৃতসৰৰ সীমান্তত অনুপ্ৰৱেশৰ চেষ্টা কৰিছিল এজন লোকে। সীমান্তৰ কাটাতাৰৰ ওচৰত সন্দেহজনকভাৱে ঘূৰি ফুৰিছিল এই লোকজনে। বিএছএফে ৰবলৈ কোৱাত পাকিস্তানৰ দিশে পলাবলৈ চেষ্টা কৰিছিল লোকজনে। সম্ভাৱ্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিএছএফৰ গুলীচালনাত থিতাতে নিহত হয় অনুপ্ৰৱেশকাৰী। এইবাৰ নেপালৰ পৰা খেদি পঠিওৱা হৈছে মুছলমানসকলক। নেপালৰ পৰা খেদি দিয়া হৈছে অবৈধ মুছলমানসকলক। টালি টোপোলালৈ নেপাল এৰিছে মুছলমান লোকসকলে। নেপাল ত্যাগ কৰি অন্য দেশত প্ৰৱেশ চেষ্টা হাজাৰ হাজাৰ মুছলমানৰ। ইয়াৰ লগে লগেই কটকটীয়া নিৰাপত্তা ব্যৱস্থা ভাৰত আৰু নেপালৰ সীমান্তত। নেপাল সীমান্তৰ পাৰ হোৱা সকলো লোকৰে হ'ব কঠোৰ পৰীক্ষা। মোবাইল ফোনত দেখাব নোৱাৰিব কোনো নথিপত্ৰ, দেখুৱাব লাগিব প্ৰকৃত পৰিচয় পত্ৰ। এই মুহূৰ্তৰ আৰু এটা ডাঙৰ খবৰ, অৰুণাচলক চীনে নিজৰ ভূখণ্ড বুলি দাবী কৰি আহিছে। তৃতীয়বাৰৰ বাবে অৰুণাচলৰ ২৭টা অঞ্চলৰ চীনা নামাকৰণ কৰিলে বেইজিঙৰ পদক্ষেপে ভাৰত আৰু চীনৰ সম্পৰ্কত ক্ষতি কৰিব। অৰুণাচলৰ ভূখণ্ডৰ চুলিৰ অংশও এৰি নিদিয়াৰ হুংকাৰ দিলে দিল্লীৰ পৰা। এই মুহূৰ্তৰ আৰু এটা বিগ ব্ৰেকিং নিউজ, কুৰ্তা পাজামা পিন্ধাৰ বাবে মুছলমান বুলি ভাবি হিন্দুৱে আক্ৰমণ কৰিলে হিন্দু লোকক। শিল্পী শুভাংকৰ দাসক মুছলমান বুলি ভাবি আক্ৰমণ কৰে একাংশ হিন্দুৱে। শুভাংকৰ দাস পিন্ধি আছিল কুৰ্তা আৰু পাজামা। একাংশ লোকে শুভাংকৰক মুছলমান বুলি ভাবি আক্ৰমণ কৰিছে। এই আক্ৰমণৰ ফলত শুভাংকৰৰ চকু, কাণ আৰু বুকুত প্ৰচণ্ড আঘাতপ্ৰাপ্ত হয়। একাংশ আক্ৰমণৰ বাবে অচেতন হৈ পৰে শিল্পী শুভাংকৰ দাস। পশ্চিমবংগৰ ২৪ পৰগনা জিলাত সংঘটিত হৈছে এই ঘটনা। থিয়েটাৰত কুৰ্তা পায়জামা পৰিধান কৰি অভিনয় কৰিছিল শুভংকৰ দাসে। থিয়েটাৰৰ পৰা উভতি অহাৰ পথত মুছলমান বুলি ভাবি শুভংকৰক আক্ৰমণ কৰে এচাম হিন্দু লোকে। কুৰ্তা আৰু পায়জামা দেখি চাৰিজনে আক্ৰমণ কৰিছিল শুভংকৰ দাসক। মই যদি মুছলমান হওঁ তেন্তে কি হল বুলি উত্তৰ দিছিল শুভংকৰ দাসে। এই উত্তৰ শুনাৰ লগে লগে উদণ্ড চাৰিজনে আক্ৰমণ কৰে শুভংকৰ নামৰ শিল্পীজনক। কুৰ্তা পায়জামা পিন্ধাৰ বাবে মুছলমান বুলি ভাবি হিন্দুৱে আক্ৰমণ কৰিলে হিন্দুক। এই মুহূৰ্তৰ আনটো ডাঙৰ খবৰ, অন্ধ্ৰপ্ৰদেশত নৃত্য চাই থাকিবলৈ সময় আছে প্ৰধানমন্ত্ৰী মোদীৰ, কিন্তু অসমৰ বানপানীৰ খবৰ ল'বলৈ অহাৰ নাই মোদীৰ সময়। ৯৫ জন মানুহ মৰাৰ ১৫ দিনৰ পিছতো কেন্দ্ৰীয় নেতাৰ আহিবলৈ সময় নাই অসমলৈ। নিৰ্বাচনত সপ্তাহতো দুবাৰকৈ অহা প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী কোনো খবৰ নাই এতিয়া। গুজৰাটত যে বানপানী হলে টপলিয়াই যায়, অসমলৈ কিয় নাহে? অসমৰ দুৰ্যোগৰ সময়ত কেন্দ্ৰৰ আত্মীয়তাৰ যি অভাৱ ইতিহাসে মনত ৰাখিব। অসমক লৈ কেন্দ্ৰীয় নেতাৰ যি স্থিতি অসমৰ ৰাইজে ইতিহাসে মনত ৰাখিব। ৰাইজে সাহায্য নিদিলে হলে অনাহাৰে অনিদ্ৰতাৰে আৰু মানুহৰ মৃত্যু হলহেঁতেন। বানৰ দুৰ্যোগত কেন্দ্ৰৰ স্থিতিক লৈ গজৰি উঠিল আছুৰ সভাপতি উৎপল শৰ্মা। অন্ধ্ৰপ্ৰদেশত নৃত্য চাই থাকিবলৈ সময় আছে প্ৰধানমন্ত্ৰী মোদীৰ, কিন্তু অসমৰ বানপানীৰ খবৰ ল'বলৈ অহাৰ সময় নাই নৰেন্দ্ৰ মোদীৰ। আজিৰ আনটো বিগ ব্ৰেকিং নিউজ, ৰাজ্যত মাতৃপুত্ৰৰ মৃত্যুৰ কৰুণ ঘটনা। পুত্ৰৰ মৃত্যুৰ বেদনা সহিব নোৱাৰি মাতৃৰ কৰুণ মৃত্যু। বান বিধ্বস্ত নাজিৰাৰ লখিমপুৰত শোকাৱহ ঘটনা। ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হৈছিল ৩২ বছৰীয়া ধীৰেন গগৈৰ। ডাম্পাৰ আৰু বলেৰো পিকআপৰ সংঘৰ্ষত মৃত্যু হৈছিল পুত্ৰ ধীৰেন গগৈৰ। পুত্ৰৰ মৃতদেহ ঘৰলৈ অনাৰ পিছতেই হৃদবিদায়কৰ ঘটনা। পুত্ৰক মৃত অৱস্থাত সহিব নোৱাৰি চোতালতে প্ৰাণ ত্যাগ কৰে মাতৃ। ৫২ বছৰীয়া মাতৃ ৰূপা গগৈৰ মৃত্যুত শোকহৰ ছাঁ। লখিমপুৰৰ গাঁওখনত এতিয়া একেলগে জ্বলিছে মাতৃ আৰু পুত্ৰৰ চিতা। ডিব্ৰুগড়ৰ ডিকমত দুৰ্ঘটনাত পতিত হৈছিল পুত্ৰ। ৰাজ্যত মাতৃ পুত্ৰৰ মৃত্যুৰ কৰুণ ঘটনা। পুত্ৰৰ মৃত্যুৰ বেদনা সহিব নোৱাৰি মাতৃৰ কৰুণ মৃত্যু।